জিছা জংঘলৰ পৰা হাতী 6টা আহিছে নৰ্থ খাগ্ৰাবাৰীত নেকি শান্তিপুৰ খাগ্ৰাবাৰীত মানুহকেইটা জংঘল কাটি ঘৰ চৰ বনোৱাৰ কাৰণে সিহঁতৰ থকা বাসস্থানবিলাক নাইকা হৈ গৈছে। ইয়াৰ কাৰণে হাতীগিলা বাহিৰত ওলাই আছে। আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আমি এইটো ডিউটি কৰি আছে যোনো যাতে ইয়াত থকা মানুহগিলা যেন ক্ষতি নকৰে। আমাৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ হেল্প কৰি আছোঁ। তেওঁলোকে নিজে গুচি যাব নেকি? সিহঁতো এতিয়া দিনটো থাকিব, মানুহ যদি ডিষ্টাৰ্ব নকৰে এটা জেগাতে থাকিব, ৰাতিৰ আৰু নিজৰ জেগালৈ ঘূৰি যাব। একো কিবা ক্ষতিকৰণটো কৰা নাই? নাই বৰ্তমানলৈকে একেলগে ক্ষতি হোৱা নাই। সিহঁতে ৰাতিত আহিছিলে, ৰাতি আহি এতিয়া আছে। মানুহগিলা অলপ ডিষ্টাৰ্ব দি আছিল, আমি এইটো অলপ ছাইড কৰি এতিয়া জেগাতে আছে আৰু হাতীগিলা। একদম গাঁৱৰ ভিতৰত ওলাই অহাটো আমি দেখা পাইছোঁ। তেওঁলোকৰ খাদ্যৰ অভাৱত আহিছে বুলি ভাবে নেকি? এইটো খাদ্য অভাৱেই হয়। আগতে যিগিলা সিহঁতৰ বহুত জংঘল আছে, এতিয়া এই জংঘলকেইটা মানুহকেইটা কাটি ঘৰ চৰ বনাইছে। ইয়াৰ কাৰণে সিহঁতৰ থকা জেগাগিলা অলপ ডিষ্টাৰ্ব হোৱাৰ কাৰণে সিহঁতৰ বাহিৰত ওলাই আহে।